লৈ আপোনালোকে নিশ্চয় ভোটখিনি নিদিব যেহেতু আমাৰ কেণ্ডিডেট আছে এখেত এজন খুব আমাৰ পিটিচি চৰকাৰৰ এমচিএলএ হৈও আছিলে অভিজ্ঞ ব্যক্তি আৰু আপোনালোকে জানে যে এমাউণ্টটো মানে খুব মানে তামসিক লগত মিলাপ্ৰীতি কৰি খুব আনন্দত মুক্ত মনে কথা পাতি আপোনালোকৰ সমস্যাখিনি ইয়াত ক'ব পাৰিব আৰু মোৰ এটা বিশ্বাস আছে যে ইয়াত যিমান শক্তি থাকে জিকি যোৱাৰ পিছত আপোনালোকৰ সমস্যাৰ বুজ নিশ্চয় ল'ব আৰু সমাধানৰ কাৰণে চেষ্টা কৰিব তো যিটো নহওক ৰাইজ নাই কাৰণ আপোনালোকে আজিকালি সমাজত ৰাজনৈতিক দিশত এই বিষয়বস্তুবিলাক শান্তি শৃংখলাৰ ওপৰত আছে এইটো আপোনালোকে আৰু গুণে কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ হিংসা ধৰ্ষণ মানে বহুতে আজিৰ তাৰিখত আপোনালোকে নিশ্চয় জানে যে আমাৰ ল'ৰা ছোৱালীৰ শৈক্ষিক দিশতো হওক সামাজিক দিশতো হওক আমি অলপ শান্তিৰ বাতাবৰণ এটা যে সৃষ্টি হৈছে এই কথাটো নিশ্চয় ভৱিষ্যত আপুনিও হ'ব এইটো খুব জোৰদাৰ প্ৰচাৰ দেখিছোঁ আমি চাওক সঁচাকৈ খুব ভাল উপ নিৰ্বাচনৰ যিটো পৰিৱেশ চিডলি সমষ্টিৰ কোকৰাঝাৰ জিলাত ৩৬,০০০ ভোট ইয়াত আছে গতিকে এই ৩৬,০০০ যিটো ভোট আমি কোকৰাঝাৰৰ বাসী হিচাপে চিডলি সমষ্টিত জিকাবৰ কাৰণে আমি তিনিটা যি দল UPPL BJP AGP একলগত হৈ আমি কাম কৰি আছোঁ এইমাত্ৰ আমাৰ ইয়াত পুঠিয়া গাঁৱত আমাৰ কেণ্ডিডেট নিৰ্মল কুমাৰ ব্ৰহ্ম আহি গ'ল আৰু লগতে UG ব্ৰহ্ম মন্ত্ৰী ডাঙৰীয়াও আহিছিলে আৰু আমি একেলগে প্ৰচাৰ কৰি আছোঁ তিনিটা দল আমি ইয়াত যেনেকুৱা কোনো পৰিৱেশ দেখা নাই বিৰোধী দলৰ তেওঁলোকে আজিলৈকে কোনো সভা সমিতি কৰা নাই কাৰণ তেনেকুৱা সভা সমিতি কৰিবলৈ সভা সমিতিত আহিবলৈ হয়তো মানুহ আৰু নাই গতিকে বিৰোধী দলে কোনো এখন সভা সমিতিও কৰা নাই আমি বিপুল ভোটত ইয়াত আমি জয়যুক্ত হ'ম আগত বিধানসভাত যি নিৰ্বাচন হৈছিলে জয়ন্ত বসুমতাৰী ৩১,০০০ ভোটৰ ব্যৱধানত জয়যুক্ত হৈছিলে আৰু এইটোতো উপ নিৰ্বাচন গতিকে আমি ইয়াত খুব সহজভাৱে আমি বিপুল ভোটত আমি জয়যুক্ত হ'ম সেইটো আমি আশা কৰিছোঁ ইতিমধ্যে আমি হিচাপ নিকাছো আমি আৰম্ভ কৰিছোঁ প্ৰায় ইয়াত ৮০,০০০তকৈ বেছি ভোটৰ ব্যৱধানত আমি জয়যুক্ত হ'ম হেক্টৰ কোন দল হ'ব পাৰে ইয়াততো একো নাই তিনিটা দল হিচাপে ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হৈছে মানে কংগ্ৰেছো আছে BPFও আছে কিন্তু তেওঁলোকৰ যি মানে কাৰ্যকৰ্তা তেওঁলোকৰ পাৰ্টিৰ যিবিলাক কাৰ্যকৰ্তা আছে তেওঁলোকৰ ভোট তেওঁলোকে লাভ কৰিব কিন্তু সমূহীয়াভাৱে ৰাইজৰ যিটো ভোট তেওঁলোকে এই দুটা দলে লাভ নকৰিব কাৰণ ৰাইজ ৰুলিং পাৰ্টিৰ লগত আছে কাৰণ ৰুলিং পাৰ্টিৰ বিধায়ক হিচাপে যি ধৰণৰ কাম কৰিবৰ সুবিধা পাই আছে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধীনত আজি অসম মালা চলি আছে RIDFৰ কাম চলি আছে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনি চলি আছে মুখ্যমন্ত্ৰী পকীপথ মেৰামতিৰ আঁচনি চলি আছে বহলীকৰণৰ আঁচনি চলি আছে ইয়াত আমাৰ মডেল অংগনবাড়ী চেণ্টাৰ চলি আছে আজি আপোনালোকে দেখিছে অৰুণোদয় ৩ নম্বৰ অৰুণোদয় আৰু দিবলৈ সাজু হৈ আছে ইয়াত আপোনালোকে দেখিছে নিযুত মইনা আঁচনি চলি আছে বিভিন্ন আঁচনি আছে বিভিন্ন আঁচনি চলি আছে গতিকে এনেকুৱা সময়ত কোনে বিৰোধী দলৰ লগত থাকিব গতিকে আমাৰ চিডলিটো আপোনালোকে দেখিছে ইয়াত কোনো বিৰোধী দলৰ কোনো তেনেকুৱা স্থিতি আপোনালোকে দেখা নাই তেওঁলোকে চুপচাপ হৈ পেলাই তেওঁলোকে কাম কৰি আছে গতিকে আমি ইয়াত বিপুল ভোটত আমি জয়যুক্ত মুখ্যমন্ত্ৰীও প্ৰতিটো বিধানসভা সমষ্টিত এবাৰকৈ আহিব যিহেতু আমাৰ ইয়াত মাত্ৰ ৩৬,০০০ ভোট আছে বাকীটো চিৰাঙত গতিকে চিৰাঙৰ ফালে মুখ্যমন্ত্ৰী এবাৰ আহিব